ৰাজ্যত পুনৰ ভয়ংকৰ লাভ জেহাদৰ ঘটনাৰ স্থান ধুবুৰী জিলাৰ বিলাসীপাৰাত। এইবাৰ মিয়া নহয়, খিলঞ্জীয়া মুছলমান যুৱকে ব্লেকমেইলিং কৰি হিন্দু যুৱতীৰ লগত ভয়ংকৰ লাভ জেহাদ। ঘটনাক লৈ বিলাসীপাৰা থানাত 5জনৰ বিৰুদ্ধে ৰুজু গোচৰ। অসমত প্ৰকৃততে এইবোৰ কি হৈছে? নলবাৰীৰ লাভ জেহাদৰ কাণ্ডই জুই জ্বলি থকাৰ মাজতেই এইবাৰ বিলাসীপাৰাত পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ লাভ জেহাদৰ ঘটনা। উল্লেখ্য যে বিলাসীপাৰাৰ সূৰ্যখাতা 2য় খণ্ডৰ মিনাৰ হুছেইন নামৰ খিলঞ্জীয়া মুছলমান যুৱকে নিজকে হিন্দুৰ পৰিচয় দি লুটাপাৰা গাঁৱৰ সুচিত্ৰা নাথ নামৰ এগৰাকী হিন্দু যুৱতীৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল। প্ৰেমৰ সম্পৰ্ক চলনাৰে যুৱতীগৰাকীৰ লগত শাৰীৰিক সম্পৰ্ক কৰি মোবাইলত বন্দী কৰি ৰাখিছিল বহু অশ্লীল ভিডিঅ'। পিছলৈ সেই দৃশ্যৰে ব্লেকমেইলিং কৰি হিন্দু সুচিত্ৰা নাথক মুছলমান ধৰ্মত পৰিৱৰ্তন কৰি বিয়াৰ সময়ত খাদিজা বেগম নাম ৰাখি বিবাহ কৰিছিল হিন্দু যুৱতীগৰাকীক। মিছা বিবাহ কৰি ভাড়াঘৰত লৈ যুৱতীগৰাকীৰ ওপৰত লম্পট মীনাৰে আৰম্ভ কৰিছিল শাৰীৰিক আৰু মানসিক নিৰ্যাতন। তাৰ সমান্তৰালভাৱে মীনাৰে হিন্দু যুৱতীগৰাকীক চলাই গৈছিল যৌন উৎপীড়ন। পৰৱৰ্তী সময়ত যুৱতীগৰাকীয়ে মিনাৰ হুছেইন খিলঞ্জীয়া মুছলমান যুৱক বুলি গম পাইছিল। এই সমগ্ৰ ঘটনা এজাহাৰত বৰ্ণনা কৰিছে ভুক্তভোগী হিন্দু যুৱতীগৰাকীয়ে। মই এজনী হিন্দু ছোৱালী। এজন ল'ৰাই মোক 2.5 বছৰ আগতে মানে ৰং নাম্বাৰ লাগি ফোন কৰিছিল মোৰ তাতে। ফোন কৰি নিজকে প্ৰথমতে হিন্দু বুলি পৰিচয় দিয়ে। যেতিয়া মই গম পাইছোঁ সি মুছলিম বুলি কিনে মানে এই লগত কোনো সম্পৰ্ক নোহোৱাৰ আগতে মানে ভিডিঅ' কলত আমাৰ কিবা হৈ গৈছে, সেইখিনি সি ৰেকৰ্ড কৰি ৰখি দিছে। ৰখি দিয়াৰ পিছত মই যেতিয়া গম পাইছোঁ যে সি মুছলিম বুলি কিনে, তেতিয়া সিয়াক মই কৈছোঁ যে তুমি মুছলিম ল'ৰা, তোমাৰ লগত মোৰ এইবোৰ কেতিয়াও নহ'ব। মই এজনী হিন্দু ছোৱালী, তোমাৰ মতে তুমি ছাট কাটি যোৱা, মোৰ মতে মই থাকোঁ। তেতিয়া সি কি কৰিছে, সেই ভিডিঅ'খিনি লৈ ব্লেকমেইল কৰি আছিল মোক। ব্লেকমেইল কৰি থকাতে যেতিয়া মোৰ ঘৰৰ মানুহে গম পাল, মোক ঘৰৰ পৰা বাহিৰ কৰি দিল। তেতিয়াতো মোৰ যাব লগা ক'তো ৰাস্তা নাই। তেতিয়া সি লৈ আহিছে, আহি পেলাই এখেতৰ ঘৰত লৈ গৈছিল। ঘৰত লৈ যাওঁতে ৰাতি লৈ গৈছিল। ৰাতি লৈ যোৱাৰ পিছত এখেতৰ ঘৰৰ ফেমিলি মাৰধৰ কৰিছে। ৰাতি মাৰধৰ কৰি ৰাতিপুৱা 5টা বজাতো উলিয়াই দিছে। মিনাৰ হুছেইন ল'ৰাজনৰ নাম আৰু এখেতৰ ঘৰ সূৰ্যখাতা পাটটো। এতিয়া মানে সেই যেতিয়া সি আনাৰ পিছত তেতিয়া ধৰ্ম চেঞ্জ কৰাল। সি মোক নিজে বুদ্ধি দি পেলাই সিয়াৰ নিজৰ মাহীকৰ ল'ৰাক মানে যোগাযোগ কৰি দিছিল, যিবিলাক কৈছে যে আমাৰ দাদাই বিয়া পাতি দিব। সেনেকে সিয়াৰ লগত যোগাযোগ কৰি দিয়াৰ পিছত তাৰপিছত সেই দাদাক পঠিয়াই দিছে মোক। নিজে পঠিয়াই দিয়াৰ পিছত তেতিয়া সি ধৰ্মটো চেঞ্জ কৰাল, বিয়া পাতিল। ইমান দিন ঠিকে আছিল। তাৰপিছত ঘৰৰ মানুহ সদায় বুদ্ধি দি থাকে যে তাক আমি আৰু এজনী বেলেগ ছোৱালী সেইটো বিয়া পাতি দিম, তাই বেয়া। সেনেকে মানে ফোন কৰি থাকে, যোগাযোগ কৰি থাকে, মানে সকলোবোৰ ঠিকে আছিল। তাৰপিছত সেনেকা কৰি সি মানে ঘৰৰ মানুহৰ বুদ্ধি শুনি এনেকে মোক মানে সেই 2.5 বছৰটো মানে একে ভাড়া ঘৰে ৰখি থাকিল। ৰখি থকাৰ পিছত এতিয়া মানে এপ্ৰিলৰ 13 তাৰিখে দিনাখনে মোক মানে এৰি থৈ পলাল। ঘৰৰ মানুহে মানে সিয়াক মানে নি পেলাই ক'ত ৰখিছে আজি পৰ্যন্ত সিয়াৰ মানে কোনো খবৰ পোৱা নাই। এতিয়া তাৰপিছত যেতিয়া মই থানাত আহিছিলোঁ, থানাত দিয়া আছে, থানাত মই কৈছোঁ অফিচাৰকো কৈছিলোঁ। তাৰপিছত যোন বাইদেউৰ হাতত মোৰ কেছটো এখেতকো কৈছিলোঁ যে বোলে এখেতৰ ঘৰৰ ফেমিলি প্ৰেছাৰ দিয়ক। তেতিয়া এখেতে অফিচাৰ থানাৰ পৰা কৈছে কি এখেতৰ ঘৰত বোলে প্ৰেছাৰ দিব নোৱাৰে, এখেতৰ ঘৰৰ মানুহ কৈ বোলে উঠাব বোলে নোৱাৰে। এতিয়া কিয় নোৱাৰে, কি কাৰণত নোৱাৰে সেইটো মই নাজানো। নেক্সট মাহৰ 8 তাৰিখ মানত মানে কি কেছটো ৰেজিষ্টাৰ কৰিছে, যোৱা মাহৰ। আৰু তাৰ আগতে মই দি থোৱা আছিল। এতিয়া এওঁলোকে মানে কেছটো ৰেজিষ্টাৰ কৰা আছিল। যেতিয়া মই SP অফিচত গৈছিলোঁ, SP ছাৰৰ ওচৰত, তেতিয়াহে এওঁলোকে কেছটো ৰেজিষ্টাৰ কৰিছে। গুৰুত্ব দিয়া নাই, আজি পৰ্যন্ত গুৰুত্ব দিয়া নাইকিয়া। আজি পৰ্যন্ত ল'ৰাটোক বিচৰাও নাইকিয়া। এখেতে মানে মোক কয় যে বোলে তুমি ক'তবা খবৰ পালে আমাক জনাবা, সেনেকে কৈ আছে। কিন্তু মই ক'ত খবৰ পাম, মইতো ছোৱালী। আৰু কি কৈছে যে বোলে 2 মাহ মান যাক আমি চাওঁ, যদি সেনেকে যদি এওঁলোকে যদি আমি ওলাব নোৱাৰো, সেনেকে যদি পলাই যদি থাকে, তেতিয়াহ'লে আমি পলান্তন বুলি কিনে আমি লিখিম। দিয়া নাই। এতিয়া মই এটা কথাই জনাম, সকলো ওচৰত অনুৰোধ থাকিল যে অতি সোনকালে এইটো মোক ন্যায় দিব লাগে। আৰু ক'ত আছে মানুহজনৰ চেৰেকেনকো বিচাৰি উলিয়াব লাগে। আমাৰ অসমৰ ডাঙৰীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই অনুৰোধ কৰিছোঁ, এখেতে যদি মোক যেন ন্যায় দিয়ে আৰু এখেতৰ ওচৰতো যে মোৰ এইখিনি পৌঁছে যায় আৰু এখেতে চাইনে মোক যেন এখেতে যেন যথেষ্ট সহায় কৰিব পাৰে। তাৰ অকল বন জামাইটোৱে আছিল, মোক মাৰিছে,
এখেতৰ ঘৰত তাৰ বন্যাক জমাই মোক ঘৰত যেতিয়া লৈ গৈছে মোক মাৰধৰ কৰিছে, মাৰি কিনে ৰাতিপুৱা 5টা বজাতে ওলাই দিছে আৰু কৈছে কি তুমি যদি ৰাতিপুৱা 5টা বজাতে ইয়াৰ পৰা ওলাই নাযাওঁ তোমাৰ কথা বেয়া হ'ব বুলি। সেই মঞ্জুৱে কৈছে সেনেকে। বিয়া হৈছিলে ধৰ্ম চেঞ্জ কৰি বিয়া কি ধৰ্মত বিয়া পাতিছে? মুছলিম ধৰ্মত বিয়া পাতিছে। বিয়াৰ কিবা কাগজ পত্ৰ আছে? হয় আছে, মানে হিন্দুৰ পৰা মুছলিম কৰাইছে, এখেতেও কৰাইছে। এখেতৰ ল'ৰাটো ঘৰৰ ফেমিলি হানুদাই মানে এখেতে মানে হেৰি কৰিছে, মানে ল'ৰাটো আৰু হানুদাই মানে হেৰি কৰিছে। হানু নামৰ মানুহজন সি মানে বিটিভিৰ ছেক্ৰেটাৰী হয়। এতিয়া মই পিছত গম পাইছো হয় বুলি, মানে এখেতে মানে কি মুছলিম হিন্দুৰ পৰা মুছলিম ধৰ্ম নিবৰ কাৰণে মানে এখেতক মানে বহুত হেৰি কৰিছে। এই বটেতল ৰকাঘাটা বটেতল সেইখিনিতে ঘৰৰ ফেমিলিৰ লগত মানে নিজৰ মাহীকৰ ল'ৰা ন, সেই মানে বহুত হেৰি আছিল, মিল আছিল এখেতৰ। মানে এখেতে ঘৰৰ ফেমিলিটো এটা হানুৱে মানে আৰু ল'ৰাটো মানে এইকেইটাই মানে 3জন মানুহ জড়িত। 3জন মানুহ জড়িত, হানু, মিনাল হুছেইন আৰু মঞ্জু।